हेलो फ्रेंड्स আপোনালোকে কেনেকৈ আছে নিশ্চয় আশা কৰো ভালে আছে আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো আজি আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা ভিডিও লৈ আহিছো যেটো ভিডিওত আপোনালোকে দেখা পাব যে ছোৱালীৰ মাতেদি আপুনি যিকোনো কথা পাতিব আৰু যিকোনো মানুহৰ লগত কথা পাতিব পাৰিব বা অন্য বুঢ়া মানুহৰ মাতেদি বা যিকোনো কাৰ্টুনৰ মাতেদি আপোনাৰ মাত লগাই দি আপুনি ফোনত কথা পাতিব পাৰিব বলক আমি ভিডিওটা আৰম্ভ কৰো ভিডিওটা আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ কৰিছো যিসকলে আমাৰ ভিডিওটো নতুন বা আজি আহিছে তেওঁলোকক অতি সোনকালে আমাৰ ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ওচৰত অহা বেল আইকনটোত ক্লিক কৰক আৰু ভিডিওটো আৰম্ভ কৰো আমি ভিডিওটো আৰম্ভ কৰিবলৈ প্ৰথমতে আপোনালোকে যাব লাগিব আমাৰ প্লে ষ্টৰলৈ বলক আমি প্লে ষ্টৰলৈ যাওঁ প্লে ষ্টৰলৈ আহিলো আপোনালোকে প্লে ষ্টৰলৈ আহিবা আৰু ইয়াত আহি সাৰ্চ কৰিব মিউজিক মিউজিক কল আৰু ইয়াত সাৰ্চ কৰিব তাৰপিছত এইটো ওপৰত দেখা পাইছে এইটো এটা এপ আছে এইটো এপ আপোনালোকে ডাউনলোড কৰিব মই অলৰেডি ডাউনলোড কৰিছো এইবাৰ মোক ইয়াত ইনষ্টল দেখাইছে মই আপোনাক অনলি ওপেন কৰি দেখুৱাইছো এটো চাব ইয়াত আমি ওপেন কৰিলো ওপেন কৰাৰ পিছত আপোনাক অলপমান ওয়েট কৰিব লাগিব তাৰ পিছত ইয়াত দেখুৱাইছে সাক ৰেজিষ্টাৰ বুলি আপুনি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাক ইয়াত এটা মোবাইল নম্বৰ বিচাৰিব এটা আপুনি মোবাইল নম্বৰটো দিব তাৰ পিছত আপুনি নেক্সট ওকে কৰিব এটা মানে সেন্ড হৈ গল তাৰ পিছত আপোনাৰ এটা ওটিপি আইবাৰ অলৰেডি ওটিপিটো ইয়াতে ওকে হৈ যাব তাৰপিছত আপুনি কন্টিনিউ বুলি ওকে কৰিব ভেৰিফাইড হৈ গল আপুনি দেখা পাইছে ভেৰিফাইড হৈ গল এতিয়া আপোনালোকে এটা ভিডিওটো আপুনি চাব পাৰে নাইবা আপুনি বেকত আহক এটা আহিলে আপুনি চাব 6টা কল কৰিব পাৰিব ফ্ৰী তাৰ পিছত ইয়াত আপোনাক ৰিচাৰ্জ কৰিব লাগিব তো আপুনি ওকে কৰক তাৰ পিছত আপুনি ইয়াতে কল কৰিব আপোনাৰ দেখুৱাইছো ছোৱালী হলে আপুনি সান্নি কৰিব নহলে হিৰোৰ পাছত কৰিব পুৰাণ হলে এটো কল ওকে কৰিব নহলে নরমাল ফোন আপুনি যেটো নৰমাল লাগে আপুনি হেটোত ক্লিক কৰিব কিড কাৰ্টুনত কথা পাতিলে কিড ওকে কৰিব আমি ইয়াতে সান্নি ওকে কৰিলো তাৰপিছত আপুনি ইয়াত কৈ দুটা এটা টেষ্ট এটা কল বুলি আপুনি কলটো ওকে কৰিব তাৰপিছত আপুনি ইয়াত কন্টাক্ট লিষ্ট আপোনাৰ কিন্তু হৈ যাব আপুনি ইয়াত ডায়লগ কৰিব পাৰিব আপোনাক মই ডায়ল নম্বৰটো দেখুৱাইছো এটা আপোনাক মই চেষ্টা কৰি দেখুৱাইছো ইয়াত আপুনি মই কন্টাক্ট নম্বৰটো দেখাইছো আপুনি ইয়াতে ডায়লগ কৰিব পাৰিব মই ইয়াতে নম্বৰটো মুখস্থ নাই কিনে কন্টাক্টৰ পৰা ওলাই দেখুৱাইছো এটা আমি দেখো এটা কল কৰি আপোনাক দেখুৱাইছো এটা আপুনি কল ৰিংটো যাই আছে শুনিব পাৰে কাৰণ লাউড স্পিকাৰ দিছো মোবাইলটোৰ কাষতে আছে ৰিসিভ কৰক কেটা हेलो 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 এটা আপুনি দেখা পাইছে ছোৱালীৰ মাত শুনিবলৈ পাইছে আপুনি এনে কৈ ছোৱালীৰ লগত কথা পাতিব পাৰিব আশা কৰো আপোনালোকে এই ভিডিওৰ পৰা আপোনালোকে বহুত উপকাৰ পাব ভিডিওটো ভাল লাগিলে আপোনালোকে আমাক লাইক আৰু শেয়াৰ কৰিব আৰু আমাৰ ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰিব আজি এই ভিডিওটো দেখিলে ধন্যবাদ